ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল সদায় কোৱাৰ দৰে আজিও কৈছোঁ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আজি এটা ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো কি জানেনে কণী ভাপত দি সিজাম খাই পাইছেনে বাৰু যদিহে নাই পোৱা তেনেহ'লে মোৰ ৰেচিপিটো চাব আৰু নিশ্চয় ট্ৰাই কৰিব বুলি আশা কৰিলোঁ যদি মোৰ ৰেচিপিটো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ সুস্বাদু ৰেচিপি পাই থাকিবৰ বাবে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন বেছি দেৰি নকৰি আৰম্ভ কৰোঁ ভাপত দিয়া কণী বনাবলৈ মই ডিম তিনিটা এটা পাত্ৰত ভাঙি লৈছোঁ ভাঙি লোৱা কণীখিনি দিবৰ বাবে মই লৈছোঁ গাজৰ সোৱাদ অনুসৰি নিমখ মান ধনিয়া আৰু সৰু সৰুকৈ পিঁয়াজ কুটি লৈছোঁ এটা এইখিনি এতিয়া মই ভাঙি লোৱা কণীখিনিৰ লগত যোগ কৰি দিম সকলোখিনি দিয়া হৈ গৈছে আৰু এতিয়া ভালদৰে মই গোটেইখিনি মিক্স কৰি ল'ম ডিমখিনি ভাপত দিবৰ বাবে এটা পাত্ৰ লৈছোঁ আৰু ইয়াত মই এচামুচ জোখেৰে ৰিফাইন তেল দিছোঁ বাতিটো চাৰিওকাষে তেলখিনি মই সানি ল'ম প্ৰস্তুত কৰি থোৱা ডিমখিনি মই এতিয়া এটা পাত্ৰত লৈ লৈছোঁ এটা কুকাৰত মই 3 বাটি জোখত পানী দিছোঁ এডাল ষ্টেণ্ড মই তাত বহাই দিছোঁ ইয়াতে মই টিফিন বাতিটো দি দিম আৰু কুকাৰৰ এটা চিটি মাৰিবলৈ দিম এটা চিটি মৰাৰ পাছত এয়া মই খুলি দেখাইছোঁ চাওক ভাপত দিয়া কণী ৰেডি হৈ গৈছে এতিয়া মই এইখিনি মনৰ পচন্দৰ মতে কাটি লৈছোঁ আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ কাটিব পাৰে মই মনৰ পচন্দৰ মতে 4 পিচ কৰি কাটি লৈছোঁ এয়া চাওক মই এনেদৰে কাটি ল'লোঁ এখন কেৰাহীত তেল লৈছোঁ আৰু এইখিনি গৰম হোৱাৰ পাছত মই পিঁয়াজ দি দিছোঁ শুকান জলকীয়া দুটা গোটা জিৰা এচামুচ মই জোখ কৰি লৈছিলোঁ আৰু এতিয়া মই হাতেৰে দি দিছোঁ আপোনালোকে এচামুচ দিলেও হ'ব আৰু এতিয়া মই দিছোঁ নহৰু প্ৰয়োজন অনুসৰি হালধি দিছোঁ পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈকে ভাজি থাকিম মই পিঁয়াজখিনি মোৰ ভজা হৈ গৈছে আৰু এতিয়া মই বিলাহীখিনি পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টখিনি মই ইয়াত যোগ কৰিছোঁ বিলাহীৰ যিটো কেঁচা গোন্ধ সেইটো নোযোৱালৈকে মই ভাজি থাকিম এতিয়া মই ইয়াতে যোগ কৰিছোঁ নিমখ আৰু নিমখখিনি ভালদৰে মই মিহলি কৰি ল'ম জোখমতে অলপ গৰম পানী দিছোঁ মই আপোনালোকে জোখমতে গৰম পানী দিব আপোনালোকৰ জোখ অনুসৰি গৰম পানীখিনি দিয়াৰ পাছত মই দিছোঁ কাটি থোৱা ডিমখিনি দিয়াৰ পাছত মই ঢাকোন মাৰি এটা উতল আহিবলৈ দিম এয়া মোৰ উতল আহি গ'ল আৰু মোৰ ৰেচিপিটো প্ৰস্তুত হৈ গ'ল বেছি দেৰি সিজোৱাৰ দৰকাৰ নাই কাৰণ ডিমখিনি ভাপত দি সিজোৱা হৈছে ইয়াতে মই অকণমান যোগ কৰিছোঁ মান ধনিয়া পাত এতিয়া মই উলিয়াই দেখাইছোঁ এটা বাটিত চাওক ৰেড চিলি ব্যৱহাৰ নকৰাকৈ ইমান ধুনীয়াকৈ কালাৰ উঠিছে চাওকচোন আৰু খাবলৈ খুব টেষ্টি হৈছে আশা কৰোঁ আপোনালোকে ৰেচিপিটো ট্ৰাই কৰিব